নমস্কাৰ বন্ধুসকল, আপোনালোকৰ কাৰণে ভাল খবৰ। বৰ্তমান এয়াৰপৰ্টত চাকৰি ওলাইছে 29,600টা পদ। 10 পাছ, 12 পাছ আৰু ডিগ্ৰী পাছৰ কাৰণে চাকৰি ওলাইছে গ্ৰেড 3 আৰু গ্ৰেড 4 কাৰণে। কেনেকৈ আবেদন কৰিব পাৰিব, কোনটো পদৰ কাৰণে কি কোৱালিফিকেশ্যন আৱশ্যক হ'ব, সেই সকলোবোৰ এইটো ভিডিঅ'ত দেখুওৱা হৈছে। আপোনালোকে ভালদৰে এই ভিডিঅ'টো মন কৰক। ইণ্ডিগো এয়াৰলাইন্সে পদসমূহ মুকলি কৰি দিছে। ভেকেঞ্চি কি আছে আপোনালোকক জনাই দিছোঁ। কেবিন ক্ৰিউ, ফাইনেন্স কনচালটেণ্ট, এক্সিকিউটিভ ফাইনেন্স ৰেভিনিউ অফিচাৰ এণ্ড এক্সিকিউটিভ কাষ্টমাৰ চাৰ্ভিচ অফিচাৰ, ৰেম লোড অফিচাৰ এণ্ড লোড এণ্ড ট্ৰিম, গ্ৰাউণ্ড ষ্টাফ, ছিনিয়ৰ এক্সিকিউটিভ, ফ্লাইট ডিছপেচাৰ, এছিষ্টেণ্ট টেকনিকেল অফিচাৰ আৰু কনচালটেণ্ট। অল ইণ্ডিয়া মেল আৰু ফিমেলৰ কাৰণে এই পোষ্টসমূহ ওলাইছে। চেলাৰী হৈছে আপোনাৰ 18,000 পৰা 65,000লৈকে হ'ব। এজ লিমিট 18 বছৰৰ পৰা 45 বছৰলৈকে। এপ্লাই মোড অনলাইন হ'ব। যদি আপোনালোকে নিজকে ইলিজিবল বুলি ভাবিছে তেন্তে এই পোষ্টসমূহত আপোনালোকে এপ্লাই কৰিব পাৰিব। এই ৰিক্ৰুইটমেণ্টত কোনো এক্সাম নহয়, কেৱল ডকুমেণ্টছ ভেৰিফিকেশ্যন দেখাইছে। আপোনালোকে এক্সামৰ কাৰণে কোনো টেনশ্যন ল'ব নালাগে। আপোনালোকৰ এই পোষ্টসমূহ ওলাইছে 10 পাছ, 12 পাছ আৰু গ্ৰেজুৱেট পাছ। মিনিমাম এজ হৈছে 18 বছৰ, মেক্সিমাম এজ হৈছে 45 বছৰ। OBC কেণ্ডিডেটৰ কাৰণে মিনিমাম এজ হৈছে 18 বছৰ। SC ST কেণ্ডিডেট মিনিমাম এজ হৈছে 18 বছৰ। ইয়াত আবেদনৰ কাৰণে কোনো মাচুল প্ৰয়োজন নহয়। ইয়াত চেলাৰী হৈছে আপোনালোকৰ 18,000 পৰা 65,000 পৰ্যন্ত হ'ব। আপোনালোকক কি ডকুমেণ্টছ প্ৰয়োজন হ'ব এই চাকৰিটোত আপোনালোকে এপ্লাই কৰিবৰ কাৰণে, এই সকলোবোৰ মই আপোনালোকক জনাই দিছোঁ। ইয়াত এপ্লিকেণ্টছৰ আধাৰ কাৰ্ড লাগিব, 10 গ্ৰেড চাৰ্টিফিকেট লাগিব, ৰেজিষ্টাৰ্ড মোবাইল নম্বৰ লাগিব, পাছপৰ্ট চাইজ ফটো লাগিব, ইমেইল ID লাগিব, ডিগ্ৰী ৰিলেটেড টু দ্য পজিশ্যন লাগিব, পাৰ্মানেণ্ট ৰেচিডেঞ্চিয়েল চাৰ্টিফিকেট লাগিব, ছিগনেচাৰ লাগিব, কাষ্ট চাৰ্টিফিকেট লাগিব। গতিকে আপোনালোকে সোনকালে এই এপ্লাইটো কৰি লওক। আপোনালোকে যদি নিজকে এই পোষ্টসমূহৰ বাবে কোৱালিফাইড বুলি ভাবিছে, অতি শীঘ্ৰে আপোনালোকে এই পোষ্টসমূহৰ বাবে এপ্লাই কৰি লওক। আৰু অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।